এয়া আমাৰ সন্মানীয় CM ছাৰৰ হাতেৰে আমাৰ প্ৰিয় কৃষক বন্ধুসকলক প্ৰদান কৰা দেখা গৈছে। ইয়াৰ পিছত শৰৎ গগৈ সৰিয়হ লগে লগে সৰিয়হ তেওঁলোকক দিয়া যাব। বিশ্বজিৎ তেৰাং আৰু বালিকৃষ্ণ সৰিয়হ। ধন্যবাদ থাকিল। এয়া চেৰিমনিয়েল আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰণীয় CM ছাৰৰ দ্বাৰা আৰম্ভ কৰা হ'ল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত টাউন কমিটি এজনো ওয়ার্ড কমিশনার নাই, বোকাজন আছেন কি আপনার কংগ্রেসও নাই, APSLCও নাই, CPMও নাই, SCA নাই। মানুহজন যে একে লিডাৰহে ইউনাইট হৈছে, বাকীবিলাক ইউনাইট হোৱা নাই। পাব্লিকটো আমাৰ লগতে আছে। কিন্তু এজন ডিপুত ভূপেন বৰা আহোঁতে BJP বহুকেইজনে যোগদান কৰিছে বুলি গম পোৱা গৈছে। বহুত কেইজনৰ লিডাৰ, এজন দুজনে যোগদান কৰিছে। আপোনালোকৰ ৰিজাল্টে ক'ব। যোৱাবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিৰ্বাচনৰ আগতে তেওঁলোকৰতো বহুতো কৈছে যে ইয়াত এবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইয়াত BJP হাৰিব। তাৰ ঠাইত উল্টা হৈছেনে নাই? যোৱাবাৰ লোকসভা নিৰ্বাচনৰ আগত তেওঁলোকে কৈছে এবাৰ ডিফু ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ পৰা ইয়াত BJP চিট হেৰাব বুলি কৈছে। কিন্তু নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে 1 নম্বৰ আছে হৰেণ সিং ডাঙৰীয়াই 3,39,000 ভোট ৰাইজে দিছে। কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও ৰাইজে দিছে। যোৱাবাৰ বিধানসভা নিৰ্বাচনত নোমল মমিন হাৰিব বুলি কৈছে, কিন্তু অপজিশ্যন লগ লাগিলেই নোমল মমিন হৰাব নোৱাৰিল। অৰ্থাৎ এবাৰ MP BJP পাই জিকিব মানে 100%, 100 নহয় 200% আছে।